নমস্কাৰ অসম সাংস্কৃতিক সংগ্ৰামী মঞ্চৰ তৰফৰ পৰা শিশু শিল্পীবিলাকৰ এটা সাংস্কৃতিক অনুষ্ঠান যুগুত কৰিছে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এই অনুষ্ঠানবিলাক পৰিচালনা হৈ আছে তাতে শিল্পীবিলাকে অংশগ্ৰহণ কৰিছে সেই অংশগ্ৰহণত তেওঁলোকে পুৰস্কাৰপ্ৰাপ্ত হৈছে তাকেই ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত বিভিন্ন সংগীতৰ অনুষ্ঠানবিলাক আয়োজন কৰিছে তাতে যিসকল পুৰস্কাৰপ্ৰাপ্ত সেইসকল শিল্পীৰ এটি গীত মই সেই অনুষ্ঠান চাবলৈ যাওঁতেই এটা ভিডিঅ' কৰিলোঁ এটি ভিডিঅ' ক্লিপছ আপোনালোকলৈ আগবঢ়াইছোঁ শিশু শিল্পীগৰাকীয়ে ভালকৈ পৰিৱেশন কৰিছে ভুল ভ্ৰান্তি হয়তো হৈ যাব পাৰে সেইবিলাক আপোনালোকে চাব গতিকে গীতটি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক শুনাব খুজিছোঁ আহকচোন ভিডিঅ'